কি হ'ল দাদা এই তেল হ'ব নেকি হ'ব হেলমেট দেখছোন আধালিটা হেলমেট হেলমেট নাই নহয় আজিকালি আকৌ নিয়ম কৰিলে নহয় হেলমেট নহ'লে মানে তেল নিদিয়ে আমাৰ প্ৰশাসনে এইটো ভাল কৈছে হেলমেট লৈ আহা তেল ফকতীয়া এই ঘুমটিটো কিহৰ লাইচেঞ্চ লাগে ফকতীয়া বুলি নহয় হেলমেট ডিপুৱে এই 50 টকা এটা আছে তেলটো দিয়ে নাই হেলমেট লাগিব হেলমেট এই এতিয়া বেংকৰ উলিয়াই 50 টকা দিয়ে বেংকৰ পৰা নালাগে আৰু ক'ব পৰা যায় হেলমেটটো হেলমেট লাগিব ন মানে দাদা আপুনি মানে হেলমেট নহলেও তেল নিদিয়ে ন হেলমেট নহ'লে তেল নাপায় ঠিকে কৈছে বাৰু প্ৰশাসনৰ দায়িত্ব আপোনালোকে বাৰু গ্ৰহণ কৰিছে হেলমেট হাতত ল'লে মানে তেলৰ গোন্ধ উপায় নাই আৰু দেই দাদা আপুনি ইয়াত তেল নিবলৈ আহিছে ন তেল নিদিয়ে আপোনাক আপুনিতো কমচে কম হেলমেটটো পিন্ধিব লাগে আপুনি গম পায়ে ন তেল ডিপুত আজিকালি হেলমেট নহলে তেল নিদিয়ে বুলি মই আকৌ এনেকুৱা ফকতীয়া ঘুমটিত আকৌ লাইচেঞ্চ লাগিব নাজানো না ঘুমটি বুলি নহয় আপোনাৰ তেল আপোনাৰ সেইটো এইটো লওকচোন দাদা হ'ল ন আপুনি ঠিকে পাইছে বাৰু আপুনি ঠিকে কৰিছে বাৰু এইটো আপুনি কি ক'ব বিচাৰে নাই হেলমেট নোহোৱাকে তেল দিয়াটো বন্ধ কৰি দিছে ন বন্ধ কৰি ভাল কাম কৰিছে ঠিক আছে বাৰু ঠিক আছে হ'ব দিয়ক বাৰু ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড তলত থকা ঘণ্টিটো দবাই দিব থেংক ইউ